আজি আমি বিজনী জিলা হিসাবে গোটেই ডিস্ট্রিক্টৰ যিখিনি আমাৰ বিষয়ববীয়া আছে কাৰ্যকৰ্তা আছে আমি সকলোৱে সমূহীয়াভাৱে পদত্যাগ কৰিছোঁ। আজি সকলোৱে ইয়াতে উপস্থিত থাকিব পৰা নাই আৰু পৰ্যায়ক্ৰমে আৰু আগন্তুক দিনবিলাকতো এই পদত্যাগ কাৰ্যসূচী চলি থাকিব। খুব কম দিনৰ ভিতৰতে সকলো বিষয়ববীয়া বিজনী জিলাৰ পৰা পদত্যাগ কৰিব। আজি আমি ইয়াতে 22জন আহি উপস্থিত হৈছোঁ। হয়, নমস্কাৰ। সাংবাদিক বন্ধুসকল, আপোনালোকক মাতি অনাৰ উদ্দেশ্যটো হ'ল আমাৰ যি কোচ ৰাজবংশী জনগোষ্ঠীৰ যিটো এটা দীৰ্ঘদিনীয়া যি এটা সমস্যা, এই সমস্যাটো যি এষ্টিকৰণৰ যি সমস্যা, এই সমস্যাটো অসম চৰকাৰে অসম বিধানসভাত জনজাতিকৰণৰ যি লেখ প্ৰতিবেদন দাখিল কৰিছে আৰু তাৰ বাবে আমি অসম চৰকাৰক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ ধন্যবাদ জনাইছোঁ। আৰু এই চেগতে আমি জনাইছোঁ আৰু এই চেগতে আমি দীৰ্ঘদিনৰ পৰা আজি ইউপিপিএল দলত আমি জড়িত হৈ আছোঁ। কিন্তু আমাৰ যিটো জনজাতিকৰণৰ যিটো নেকি প্ৰতিবেদন দাখিল কৰিছে তাৰ কাৰণে যি বিৰোধিতা কৰিছে আমাৰ ইউপিপিএল দল, তাৰ কাৰণে আমি বিজনী ডিষ্ট্ৰিক্ট ইউথ চেল ইউপিপিএল আৰু বিজনী ডিষ্ট্ৰিক্ট OBC চেল পৰা আমি ডিষ্ট্ৰিক্ট আৰু ব্লক আৰু প্ৰাইমাৰীৰ পৰা আমি সকলোৱে সমূহীয়াভাৱে পদত্যাগ আজি কৰিব ওলাইছোঁ। হয় হয়, এই বিষয়ে খুব নিন্দনীয় আৰু এইটো খুব নিন্দনীয় ঘটনা। এইটো খুব এটা যিহেতু আমাৰ জনগোষ্ঠীৰ এটা দীৰ্ঘদিনীয়া এটা সমস্যা, এই সমস্যাটো যিহেতু অসম চৰকাৰে সমাধান কৰিবলৈ গৈ আছে আৰু ইয়াৰ যি বিৰোধিতা ইউপিপিএল বা আপচু নেতৃত্ব যিটো বিৰোধিতা কৰিলে, তাৰ কাৰণে যিটো নেকি কোকৰাঝাৰত যিটো নেকি পৰিস্থিতি হৈছে এইটো গৰিহণাযোগ্য আৰু এইটো নিন্দনীয় আৰু এইটো আমি বিৰোধিতা কৰোঁ। এটা ৰাজনীতিৰ দলত জড়িত হৈ আছিলোঁ ইউপিপিএল দলত, আৰু আমাৰ সৰ্বসাধাৰণ ৰাইজে কোচ ৰাজবংশী জনগোষ্ঠীয়ে আমাৰ দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াই যি মন্তব্য কৰিছিল, সেই মন্তব্য আজি আমাৰ ৰাজবংশী জনগোষ্ঠী সন্তুষ্ট নহয় আৰু অগ্ৰাহ্য কৰিছে। যিহেতু আপচু যিহেতু এটা আপচু সংগঠন আছে, এই আপচু সংগঠনৰ লগত জড়িত আমাৰ ইউপিপিএল দলত জড়িত আছে। এই জড়িত কাৰণে আমাৰ সৰ্বসাধাৰণ ৰাইজে আজি কি কৰিছে, ভাল পোৱা নাই, আজি অগ্ৰাহ্য কৰিছে। সেই আমাৰ জাতি জনগোষ্ঠীৰ যি আমাৰ সন্মান জনাই আমাৰ আক্ৰাচু আছে, আমাৰ KN আছে নেতৃত্বই আমাক অনুৰোধ জনাইছে যে যিমান ইউপিপিএল দলৰ ৰাজবংশী জনগোষ্ঠীৰ নেতা আছে, সেই জনগোষ্ঠীৰ নেতাসকল আজি ওলাই আহিব লাগে আৰু জাতিৰ প্ৰতি সন্মান জনাই আমি আজি দল ত্যাগ কৰিবলৈ ওলাইছোঁ। মই ডিষ্ট্ৰিক্ট OBC চেলৰ জেনেৰেল ছেক্ৰেটাৰী আৰু মোৰ সতীৰ্থ আছে শংকৰ বৰ্মন, ইউথ চেলৰ সম্পাদক আৰু ভাইচ প্ৰেছিডেণ্ট আৰু বিভিন্ন বিষয়ববীয়া আছে ব্লকৰ ডিষ্ট্ৰিক্টৰ, আৰু পৰ্যায়ক্ৰমে যিমান নেতা আছে আমাৰ ৰাজবংশী বিজনীৰ সকলোৱে পদত্যাগ কৰিব ওলাব আৰু কম দিনতে আমাৰ পদত্যাগ কৰিব। ধন্যবাদ।